SCRT DLEDৰ সেকেন্ড ৰাউণ্ডৰ এলটমেন্ট লিষ্ট 3 বজাত দিয়াৰ কথা আছিল আবেলি, কিন্তু কিছু সময় আগতে ইয়াতে জাষ্ট পাব্লিছ কৰিলে। ইয়াতে আপোনালোকে চাব পাৰে ৰাউণ্ড 2 এলটমেন্ট ফৰ পেট 2026 ইজ লাইভ নাও। আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক হেয়াৰ টু প্ৰচিড। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰ আৰু ইয়াতে ডেট অফ বাৰ্থ দিব লাগিব, মানে লগ ইন কৰিব লাগিব আপোনাৰ আইডিটো। আৰু যেতিয়া লগ ইন কৰিব তেতিয়া আপোনালোকে দেখিবলৈ পাব যদি এলটমেন্ট পাই যায় ইউ আৰ এলটেড বুলি আহি যাব। আৰু ইয়াতে আপোনালোকৰ এলটমেন্ট লেটাৰটো যদি ডাউনলোড কৰাৰ অপশ্যন আহে আপোনালোকে ডাউনলোড কৰি ল'ব, আৰু নহ'লে পেণ্ডিং হৈ থাকিব, কিছু সময় পিছত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে লগ ইন কৰক নিজৰ আইডিটো আৰু চাওক যে এলটমেন্ট পাইছে নে পোৱা নাই। চ' যিসকল এলটেড হৈছে তেওঁলোকে নিশ্চয়কৈ কমেণ্টত জনাব, আৰু যিসকল এলটমেন্ট পোৱা নাই তেওঁলোকে কি কৰিব লাগিব সেইখিনি আপোনালোকক কৈ আছোঁ। চ' ইয়াতে আপোনালোকৰ এতিয়ালৈকে SCRTয়ে চাব পাৰে কোনো ধৰণৰ কাট অফ লিষ্ট পাব্লিছ কৰা নাই, ৰাউণ্ড 1ৰ কাট অফ লিষ্ট পাব্লিছ কৰা নাই, লগতে ভেকেঞ্চি লিষ্ট পাব্লিছ কৰাৰ কথা যোৱাকালি আছিলে, এতিয়ালৈকে কৰা নাই। চ' হয়তো আজি কিছু সময় পিছত আপোনালোকে কাট অফ লিষ্টটো দেখিবলৈকে পাব, ৰাউণ্ড 1 আৰু ৰাউণ্ড 2 একেলগে দেখিবলৈকে পাব, আৰু ইয়াতে আপোনালোকৰ ভেকেঞ্চি লিষ্টটো দেখিবলৈকে পাব। চ' আপোনালোকৰ ৱেবছাইটটো চেক কৰি থাকিব, কিছু সময় পিছতে হয়তো আপোনালোকৰ এইটো দেখিবলৈকে পাব। আৰু যিসকলে এটা এলটমেণ্ট পাই গৈছে চাব পাৰি এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন দ্য এলটেড ইনষ্টিটিউট উইথ পে'মেণ্ট অফ এডমিশ্যন ফিজ। তেওঁলোকে যাব লাগিব 17 আগষ্ট তাৰিখে এডমিশ্যনৰ বাবে। ইয়াতে আপোনালোকৰ প্ৰথম ৰাউণ্ডৰ কাউন্সেলিঙৰ যেনেকৈ 3 দিন সময় দিছিলে, এই ক্ষেত্ৰত কিন্তু ইমান সময় দিয়া হোৱা নাই, কিয়নো কেণ্ডিডেটৰ সংখ্যা কমি গৈছে। এডমিশ্যন প্ৰথমতে যিহেতু যথেষ্ট কেণ্ডিডেট থাকে, চ' বেছিভাগ কেণ্ডিডেটৰ এডমিশ্যন প্ৰথম ৰাউণ্ডতে ইয়াতে হৈ যায়। এতিয়া লাহে লাহে কেণ্ডিডেট কমি আহি আছে, চ' সেইকাৰণে এটা দিনে দিছে জাষ্ট আপোনালোকে 17 আগষ্ট তাৰিখে কিন্তু এডমিশ্যনৰ বাবে যাব লাগিবই, আৰু 17 আগষ্ট তাৰিখে যদি নাযায় তেনেহ'লে কিন্তু চিটটো আকৌ কেঞ্চেল হৈ যাব। চ' এতিয়া যিসকলে ইয়াতে চিলেকশ্যন পোৱা নাই তেওঁলোকে কি কৰিব চাওক, অনলাইন কাউন্সেলিং ছেকেণ্ড ফেজৰ বাবে, অৰ্থাৎ আপোনালোকৰ থাৰ্ড ৰাউণ্ড অনলাইন কাউন্সেলিং আপোনালোকে আকৌ কৰিব পাৰিব। সেইটো 20 আগষ্ট তাৰিখে আপোনালোকে কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটত আহি গ'লে ইয়াতে আপোনালোকে ছেকেণ্ড ফেজ অনলাইন কাউন্সেলিং ইজ লাইভ নাও আপোনালোকে কাউন্সেলিং কৰিব পাৰিব। ফৰ ৰিভিজন মডিফিকেশ্যন অফ প্ৰিফাৰেঞ্চেছ অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট, ইয়াতে চিলেকশ্যন পোৱাৰ ক্ষেত্ৰতো কিছুমান কাৰণ থাকে। ইয়াতে আপোনালোকে যেতিয়া ভেকেঞ্চি লিষ্ট লগতে ইয়াতে কাট অফ লিষ্ট পাব্লিছ কৰিব, তেতিয়া আপোনালোকৰ ইনষ্টিটিউশ্যনত যিমানকেইটা ইনষ্টিটিউট আছে তাতে ক'ত কাট অফ কম গৈছে বা কোনটো কেটেগৰীৰ কিমানটা পোষ্ট আছে সেই হিচাপে আপোনালোকে প্ৰিফাৰেঞ্চটো চেঞ্জ কৰিব পাৰিব। আৰু এইটোৰ ক্ষেত্ৰত কিন্তু ছিট পোৱাৰ মানে যিটো ডিপেণ্ডেঞ্চ সেইটো থাকে। কিছুমানে আকৌ কি কৰে কাট অফ য'ত কম গৈছে সেইটো লাষ্টত প্ৰিফাৰেঞ্চ দি থৈ দিয়ে। কিছুমানে যদি এই ক্ষেত্ৰত প্ৰিফাৰেঞ্চটো ভালদৰে চিলেক্ট কৰিব নাজানে সেই ক্ষেত্ৰত কিন্তু ছিটটো নাপায়। চ' ভালদৰে প্ৰিফাৰেঞ্চটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ভেকেঞ্চি লিষ্টসমূহ চাব, কাট অফ ক'ত কিমান গৈছে, আৰু আপোনাৰ ইনষ্টিটিউশ্যন আপোনাৰ ডিষ্ট্ৰিক্টত কোনটো ইনষ্টিটিউশ্যনত কিমান ছিট আছে সেইটো আপোনালোকে চাই তাৰপিছত ইয়াতে কৰিব পাৰিব। আৰু তাৰ যিটো এলটমেণ্ট ৰাউণ্ড 3ৰ বাবে এইটোৱে লাষ্ট ৰাউণ্ড হ'ব। এইটো মানে 24 আগষ্ট তাৰিখে ইয়াতে আপোনালোকৰ হৈ যাব, আৰু ইয়াৰ পিছত যিখিনি ছিট বাকী থাকে সেইখিনিৰ বাবে আপোনালোকে স্পট এডমিশ্যনৰ বাবে যাব পাৰিব। ইয়াতে বহুতৰ ধৰক কম মাৰ্কছ আছে, তেওঁলোকৰ এই ক্ষেত্ৰত কিমান কাট অফ গৈছে তাৰ লগত আপোনালোকে তুলনা কৰিব পাৰিব যে ইমান ৰেংকৰ কেণ্ডিডেটে পাইছে। আৰু ইয়াতে এনেকুৱা নহয় যে নাপায়, থাৰ্ড ৰাউণ্ডলৈকেও ইয়াতে কেণ্ডিডেট বহুতে ছিট পায় এই ক্ষেত্ৰত, আৰু ইয়াতে স্পট এডমিশ্যনলৈকে ছিট পাই যায়। চ' আপোনালোকে হোপ ৰাখিব। চ' ভিডিঅ'টো এইখিনি আছিলে, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব, আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে ইনফৰ্মেশ্যনসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয়কৈ ৰাখিব, নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।